16 বছৰ পূৰ্বে বিহাৰৰ পৰা যোৰহাটলৈ আহি যোৰহাটত নিগাজিকৈ থাকিবলৈ লৈ পিতৃৰ হোটেলত পিতৃৰ লগত সহায় কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল অবিনাশ ৰাউত। দিনেশ ৰাউত আৰু পুনম দেৱীৰ একমাত্ৰ পুত্ৰ অবিনাশ পুৱা 7 বজাৰ পৰা 9 বজালৈকে দেউতাকৰ হোটেলখন খুলি চাফ চিকুণ কৰি 9 বজাত স্কুল গৈ পুনৰ স্কুলৰ পৰা ঘূৰি 3 বজাৰ পৰা পকৰি ঘুগনি আৰু আলু চপ বনোৱাত দৈনিক ব্যস্ত হৈ পৰে। নিশা 9 বজাত ঘৰত গৈ মাত্ৰ 2 ঘণ্টা পঢ়ি এক ভাল ফলাফল দেখুওৱাত পিতৃ মাতৃৰ লগতে ওচৰ সম্বন্ধীয়ই গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতে বাণিজ্য শাখাত নামভৰ্তি কৰি এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন আছে অবিনাশৰ। অবিনাশ কুমাৰ ৰাউত। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত মই ফাৰ্ষ্ট ডিভিজন পাই ইংলিছত লেটাৰ পাইছোঁ। এতিয়া হোটেলত তুমি এখন হোটেল তোমালোকৰ হোটেলত তুমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে হোটেলতে থাকা, বাকী স্কুলৰ সময়তো স্কুলত কাম যোৱা হয় নাই? তাৰপিছতে তুমি কেইটা বজাত যোৱা হোটেলৰ পৰা? হোটেলৰ পৰা মই 9টামান বজাত গুচি যাওঁ। কোন স্কুলৰ পৰা তুমি পাছ কৰিছা? ৰাষ্ট্ৰভাষা বিদ্যালয়ত। লেটাৰ কিহত পালা? ইংলিছত। আৰু তোমাৰ পাৰ্চেণ্টেজ কিমান? 60%। হোটেলত কি কাম? তাৰমানে হোটেলটো তোমালোকৰ নিজৰ হোটেল, নিজৰ হোটেলত তুমি পকৰি চকৰি বনোৱা, ফাষ্টফুড বনোৱা, আৰু তুমি হোটেলত ভাত পানী দেউতাৰ কামত সহায় কৰি দিয়া অলপ, হয় নাই? আৰু কিমান দিন হ'ল তোমাৰ ইয়াত থকা? 10-15 বছৰ হ'ল। আৰু পঢ়াৰ ক্ষেত্ৰত তোমাৰ কিবা অসুবিধা পাইছা নেকি? অঁ, আচ্ছা। এতিয়া তুমি কিহত পঢ়িম বুলি ভাবিছা? কমাৰ্চ, CKB কমাৰ্চ কলেজত। আচ্ছা, CKB কমাৰ্চ কলেজত পঢ়ি পেলাই ভৱিষ্যত কি হ'বা? চাৰ্টাৰ্ড একাউণ্টেণ্ট। চাৰ্টাৰ্ড একাউণ্ট, ভেৰি গুড। মোৰ ইয়াতে আহে, মোৰ নিজৰ দোকান ইয়াতে চলাই, ইয়াতে অলপ সহায় কৰে, তাৰপিছত স্কুলত যায়। তাৰপিছত আজি পৰীক্ষা লেটাৰ লৈ আহিছে ইংলিছত। আচ্ছা, তোমাৰ ভাল হৈছে। আচ্ছা, এতিয়া তাক পঢ়াব নেকি? পঢ়াম। আচ্ছা, গুড, ভেৰি গুড। স্পেকট্ৰাম ই-শ্বপ যোৰহাটৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান। আমাৰ ইয়াত পাব ৰেফ্ৰিজাৰেটৰ, LED টিভি, ৱাশ্বিং মেচিন, এয়াৰ কণ্ডিশ্যনাৰ, কুলাৰ, মাইক্ৰৱেভ, অভেন আদিকে ধৰি সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী। গতিকে দেৰি নকৰিব, আজি আহক স্পেকট্ৰাম ই-শ্বপলৈ আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবিধ। আমাৰ ঠিকনা ৰয়েল দৰ্শন আৰ্কেড, বিলো তানিস্ক, গড়ালি, যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰ 9435051484। ইউক্লিন যোৰহাটৰ এখন আগশাৰীৰ লণ্ড্ৰী। আমাৰ সেৱাত আপোনালোকে লাভ কৰিব 20%লৈকে ৰেহাই। আমাৰ সুবিধাসমূহৰ ভিতৰত থাকিব ৱাশ্ব এণ্ড ফল্ড, ৱাশ্ব এণ্ড আইৰণ, ড্ৰাই ক্লিনিং, প্ৰিমিয়াম লণ্ড্ৰী, ষ্টেণ্ডাৰ্ড আইৰনিং, শ্বু ক্লিনিং, কাটিং ক্লিনিং, বেগ ক্লিনিং। ইয়াৰ উপৰিও থাকিব হোম পিকআপ আৰু হোম ডেলিভাৰীৰ সুবিধা। ইয়াৰ উপৰিও আছে কিছু আকৰ্ষণীয় অফাৰ। 30 কেজি ওজনৰ কাপোৰ ধুলে বা ইস্ত্ৰি কৰিলে আপুনি দিব লাগিব মাত্ৰ 1999 টকা। ইয়াৰ উপৰি 15 কেজি ওজনৰ কাপোৰ ধুলে বা ইস্ত্ৰি কৰিলে দিব লাগিব 1049 টকা। সুলভ মূল্য, বিশুদ্ধতা আৰু আপোনাৰ সুৰক্ষাৰ দিশটো আমাৰ প্ৰধান লক্ষ্য। গতিকে দেৰি নকৰি আজিয়ে আহক ইউক্লিনলৈ আৰু লাভ কৰক বিভিন্ন সুবিধা। আমাৰ ঠিকনা LK পথ, নৱালি, বঙালপুখুৰী, যোৰহাট, পিন 785001। আমাৰ যোগাযোগৰ নম্বৰ 9997599911 আৰু 9845297253। Presenting you the perfume brand of Assam, Try Perfumes. Launched by a 20-year-old girl named Trai Chaudhary of Dibrugarh, Assam.
The brand Try promises to give you the best quality of perfumes all times. It deals with fragrance that are non-alcoholic, stays more than 48 hours, cruelty-free, GMP-verified products, paraben-free, chemical-free and sulfate-free. Visit www.try.in and bring the love for you from this homely brand. A Homer brand, Amar brand. শ্ৰী ফাৰ্ণিচাৰ ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্ণিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিছনা সোফা ডাইনিং শোকেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ দেৰি নকৰিব আজিয়ে আহক আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্ণিচাৰ আমাৰ ঠিকনা শ্ৰী ফাৰ্ণিচাৰ বিজি ৰোড নিউ বালিবাগ যোৰহাট আমাৰ ফোন নম্বৰ 9854006504 9854096512